এইচআর এডুকেশন লৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞান তৃতীয় খণ্ড ৰাজনীতি। ৰাজনীতিৰ প্ৰথম অধ্যায় যিবিলাক এমচিকিউ কোৱেশ্চন আছে সেইবিলাক আলোচনা কৰিম। ভাৰতীয় গণতন্ত্ৰ প্ৰশ্ন নম্বৰ 1, কিমান চনৰ পৰা কিমান চনলৈ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল? এ নম্বৰ 1657 চনৰ পৰা 1947 চনলৈ, বি নম্বৰ 1757 চনৰ পৰা 1947 চনলৈ, চি নম্বৰ 1857 চনৰ পৰা 1945 চনলৈ, ডি নম্বৰ 1757 চনৰ পৰা 1947 চনলৈ। উত্তৰ হৈছে বি নম্বৰ 1757 চনৰ পৰা 1947 চনলৈ। 2 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰে? এ নম্বৰ 1945 চনৰ 26 জানুৱাৰী, বি নম্বৰ 1948 চনৰ 30 জানুৱাৰী, চি নম্বৰ 1947 চনৰ 15 আগষ্ট, ডি নম্বৰ 1950 চনৰ 26 জানুৱাৰী। উত্তৰ হৈছে চি নম্বৰ 1947 চনৰ 15 আগষ্ট তাৰিখে। 3 নম্বৰ প্ৰশ্ন, 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল? এ নম্বৰ শ্ৰমিক দল, বি নম্বৰ গণতান্ত্ৰিক দল, চি নম্বৰ কনজাৰভেটিভ দল, ডি নম্বৰ কমিউনিষ্ট দল। উত্তৰ হৈছে এ নম্বৰ শ্ৰমিক দল। 4 নম্বৰ প্ৰশ্ন, কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? এ নম্বৰ 1944 চনৰ মাৰ্চ মাহত, বি নম্বৰ 1945 চনৰ মাৰ্চ মাহত, চি নম্বৰ 1946 চনৰ মাৰ্চ মাহত, ডি নম্বৰ 1947 চনৰ মাৰ্চ মাহত। উত্তৰ হৈছে চি নম্বৰ 1947 চনৰ মাৰ্চ মাহত। নম্বৰ প্ৰশ্ন, কাৰ তৎপৰতাত ভাৰতৰ বাবে সংবিধান সভা গঠন হৈছিল? এ নম্বৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ, বি নম্বৰ মুছলিম লীগৰ, চি নম্বৰ ফৰৱাৰ্ড ব্লকৰ, ডি নম্বৰ কেবিনেট মিছনৰ। উত্তৰ হৈছে ডি নম্বৰ কেবিনেট মিছনৰ। 6 নম্বৰ প্ৰশ্ন, সংবিধান সভাৰ প্ৰথমখন বৈঠক বহিছিল? এ নম্বৰ 1945 চনৰ 11 ডিচেম্বৰ, বি নম্বৰ 1946 চনৰ 9 ডিচেম্বৰ, চি নম্বৰ 1946 চনৰ 12 ডিচেম্বৰ, ডি নম্বৰ 1947 চনৰ 9 ডিচেম্বৰ। উত্তৰ হৈছে বি নম্বৰ 1946 চনৰ 9 ডিচেম্বৰ। 7 নম্বৰ প্ৰশ্ন, ভাৰতৰ বাবে ৰচনা কৰিব লগা সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল? এ নম্বৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, বি নম্বৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ, চি নম্বৰ ডক্টৰ সচ্চিদানন্দ সিনহাই, ডি নম্বৰ আলাদি কৃষ্ণস্বামী আয়াৰ। উত্তৰ হৈছে চি নম্বৰ ডক্টৰ সচ্চিদানন্দ সিনহা। 8 নম্বৰ প্ৰশ্ন, সংবিধান সভাত কাক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হয়? এ নম্বৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, বি নম্বৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ, চি নম্বৰ ডক্টৰ সচ্চিদানন্দ সিনহাই, ডি নম্বৰ আলাদি কৃষ্ণস্বামী আয়াৰ। উত্তৰ হৈছে এ নম্বৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 9 নম্বৰ প্ৰশ্ন, খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? এ নম্বৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ, বি নম্বৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, চি নম্বৰ সৈয়দ মোহাম্মদ সাদুল্লাহ, ডি নম্বৰ এন গোপালস্বামী আয়েঙ্গাৰ। উত্তৰ হৈছে এ নম্বৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ। 10 নম্বৰ প্ৰশ্ন, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল? এ নম্বৰ 1976 চনৰ 42 নং সংশোধনী, বি নম্বৰ 1977 চনৰ 43 নং সংশোধনী, চি নম্বৰ 1983 চনৰ 46 নং সংশোধনী, ডি নম্বৰ 1984 চনৰ 49 নং সংশোধনী। উত্তৰ হৈছে এ নম্বৰ 1976 চনৰ 42 নং সংশোধনী। 11 নম্বৰ প্ৰশ্ন, ইংৰাজী ফেডাৰেশ্যন শব্দটো কোনটো ভাষাৰ কি শব্দৰ পৰা আহিছে? এ নম্বৰ গ্ৰীক শব্দ ফিউডাছৰ পৰা আহিছে, বি নম্বৰ লেটিন শব্দ ফিউডাছৰ পৰা আহিছে, চি নম্বৰ ফৰাচী শব্দ ফিউডাছৰ পৰা, ডি নম্বৰ ওপৰৰ এটাও নহয়। উত্তৰ হৈছে বি নম্বৰ লেটিন শব্দ
ফিউডাসৰ পৰা। 12 নম্বৰ প্ৰশ্ন, লেটিন শব্দ ফিউডাসৰ অৰ্থ এ নম্বৰ যুদ্ধ অথবা সন্ধি, বি নম্বৰ যুদ্ধ অথবা শান্তি, সি নম্বৰ যুদ্ধ অথবা ধ্বংস, ডি নম্বৰ চুক্তি অথবা সন্ধি। উত্তৰ হৈছে ডি নম্বৰ চুক্তি অথবা সন্ধি। 13 নম্বৰ প্ৰশ্ন, যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? এ নম্বৰ ভাৰতবৰ্ষ, বি নম্বৰ আমেৰিকা, সি নম্বৰ গ্ৰেট ব্ৰিটেইন, ডি নম্বৰ কানাডা। উত্তৰ হৈছে বি নম্বৰ আমেৰিকা। 14 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছেনে? দ্বৈত মানে দ্বি নাগৰিকত্ব। এ নম্বৰ আছে, বি নম্বৰ নাই, সি নম্বৰ সীমিতভাৱে আছে, ডি নম্বৰ ওপৰৰ এটাও নহয়। উত্তৰ হৈছে বি নম্বৰ নাই। 15 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ডেছৰ পৰা অনুকৰণ কৰা হৈছে? এ নম্বৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান, বি নম্বৰ গ্ৰেট ব্ৰিটেইনৰ সংবিধান, সি নম্বৰ কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধান, ডি নম্বৰ ওপৰৰ এটাও নহয়। উত্তৰ হৈছে সি নম্বৰ কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধান। 16 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? ইয়াত কোনটো উঠা নাই, মিষ্টেক হৈছে। এ নম্বৰ চীন দেশৰ সংবিধানৰ পৰা, বি নম্বৰ গ্ৰেট ব্ৰিটেইনৰ সংবিধানৰ পৰা, সি নম্বৰ ছুইজাৰলেণ্ডৰ সংবিধানৰ পৰা, ডি নম্বৰ ওপৰৰ এটাও নহয়। উত্তৰ হৈছে বি নম্বৰ গ্ৰেট ব্ৰিটেইনৰ পৰা সংবিধানৰ পৰা। গ্ৰেট ব্ৰিটেইন মানে লণ্ডনৰ সংবিধানৰ পৰা বা ইংলেণ্ডৰ সংবিধানৰ পৰা। 17 নম্বৰ প্ৰশ্ন, ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক ভাৰতলৈ পঠিয়াইছিল? এ নম্বৰ ভাৰতত ব্ৰিটিছে স্থাপন কৰা ব্যৱসায় উদ্যোগ কাৰখানা ইংলেণ্ডলৈ নিয়াৰ বাবে, বি নম্বৰ ভাৰতবৰ্ষক কঠোৰভাৱে শাসন কৰি স্বাধীনতা আন্দোলন মুখীমুখ কৰিবৰ বাবে, চি নম্বৰ এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু পৰিস্থিতি চলাবৰ অৰ্থে, ডি নম্বৰ ওপৰৰ এটাও নহয়। উত্তৰ হৈছে চি নম্বৰ এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু পৰিস্থিতি চলাবৰ অৰ্থে। 18 নম্বৰ প্ৰশ্ন, 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতৰ শাসন ব্যৱস্থা ডেছৰ ভিত্তিত চলিছিল? এ নম্বৰ 1915 চনৰ ভাৰত চৰকাৰ আইন, বি নম্বৰ 1929 চনৰ ভাৰত চৰকাৰ আইন, সি নম্বৰ 1935 চনৰ ভাৰত চৰকাৰ আইন, ডি নম্বৰ 1945 চনৰ ভাৰত চৰকাৰ আইন। উত্তৰ হৈছে চি নম্বৰ 1935 চনৰ ভাৰত চৰকাৰ আইন। 19 নম্বৰ প্ৰশ্ন, সংবিধান সভাই কেতিয়া খচৰা কমিটি গঠন কৰে? এ নম্বৰ 1947 চনৰ 16 আগষ্টত, বি নম্বৰ 1947 চনৰ 21 আগষ্টত, সি নম্বৰ 1947 চনৰ 29 আগষ্টত, ডি নম্বৰ 1948 চনৰ 15 আগষ্ট। উত্তৰ হৈছে চি নম্বৰ 1947 চনৰ 29 আগষ্ট। 20 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰা সম্পৰ্কত সংবিধান সভাৰ মুঠ কেইখন বৈঠক বহিছিল? ইয়াত কেইখন নাই, ইয়াত মিষ্টেক হৈছে এইটো। এ নম্বৰ 11খন, বি নম্বৰ 15খন, চি নম্বৰ 17খন, ডি নম্বৰ 20খন। উত্তৰ হৈছে এ নম্বৰ 11খন। 21 নম্বৰ প্ৰশ্ন, কিমান দিনৰ পৰিশ্ৰমৰ অন্তত খচৰা কমিটিয়ে সংবিধানৰ খচৰা প্ৰস্তুত কৰি উলিয়াইছিল? এ নম্বৰ প্ৰায় 2 বছৰ, চি নম্বৰ প্ৰায় 3 বছৰ, ডি নম্বৰ প্ৰায় 3 বছৰ 6 মাহ, বি নম্বৰ প্ৰায় 2 বছৰ 6 মাহ। উত্তৰ হৈছে চি নম্বৰ প্ৰায় 3 বছৰ। 22 নম্বৰ প্ৰশ্ন, সংবিধান সভাৰ খচৰা কমিটিয়ে সংবিধানৰ খচৰা প্ৰস্তুত কৰি দাখিল কৰে? এ নম্বৰ 1947 চনৰ 16 আগষ্ট, বি নম্বৰ 1947 চনৰ 26 নৱেম্বৰ, চি নম্বৰ 1948 চনৰ 19 আগষ্টত, ডি নম্বৰ 1949 চনৰ 26 নৱেম্বৰ। উত্তৰ হৈছে ডি নম্বৰ 1949 চনৰ 26 নৱেম্বৰ। 23 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ নতুন সংবিধানখন কেতিয়া বলবৎ কৰা হয়? এ নম্বৰ
1947 চনৰ 16 আগষ্টত, বি নম্বৰ 1950 চনৰ 26 জানুৱাৰীত, চি নম্বৰ 1951 চনৰ 30 জানুৱাৰীত, ডি নম্বৰ ওপৰৰ এটাও নহয়। উত্তৰ হৈছে বি নম্বৰ 1950 চনৰ 26 জানুৱাৰীত। 24 নম্বৰ প্ৰশ্ন, সাৰ্বভৌমত্ব মানে এ নম্বৰ ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা, বি নম্বৰ ব্যক্তিৰ সৰ্বোচ্চ ক্ষমতা, চি নম্বৰ এক প্ৰকাৰৰ ক্ষমতা, ডি নম্বৰ ওপৰৰ এটাও নহয়। উত্তৰ হৈছে এ নম্বৰ ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। 25 নম্বৰ প্ৰশ্ন, পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। এ নম্বৰ 1915 চনৰ ভাৰত চৰকাৰৰ আইনে, বি নম্বৰ 1929 চনৰ ভাৰত চৰকাৰ আইনে, চি নম্বৰ 1935 চনৰ ভাৰত চৰকাৰ আইনে, ডি নম্বৰ 1947 চনৰ ভাৰত চৰকাৰৰ স্বাধীনতা আইনে। উত্তৰ হৈছে চি নম্বৰ 1935 চনৰ ভাৰত চৰকাৰ আইনে। 26 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো ডেশ বাক্যৰে আৰম্ভ কৰা হৈছে। এ নম্বৰ আমি ভাৰতৰ জনসাধাৰণে, বি নম্বৰ আমি সংবিধানৰ প্ৰণেতাসকলে, চি নম্বৰ আমি স্বাধীনতা সংগ্ৰামীসকলে, ডি নম্বৰ ওপৰৰ এটাও নহয়। উত্তৰ হৈছে এ নম্বৰ আমি ভাৰতৰ জনসাধাৰণে। 27 নম্বৰ প্ৰশ্ন, যুক্তৰাষ্ট্ৰ শব্দটো ডেশৰ সংবিধানত উল্লেখ নাই। আমেৰিকা, ভাৰত, ছুইজাৰলেণ্ড, কানাডা। উত্তৰ হৈছে বি নম্বৰ ভাৰত। 28 নম্বৰ প্ৰশ্ন, দ্বৈত নাগৰিকত্ব ডেশৰ সংবিধানৰ এটা বৈশিষ্ট্য। এ নম্বৰ আমেৰিকা, বি নম্বৰ ভাৰত, চি নম্বৰ ছুইজাৰলেণ্ড, ডি নম্বৰ কানাডা। উত্তৰ হৈছে এ নম্বৰ আমেৰিকা। 29 নম্বৰ প্ৰশ্ন, প্ৰস্তাৱনাত ভাৰতবৰ্ষক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ ডেশ গণৰাজ্য হিচাপে স্বীকৃতি দিছে। এ নম্বৰ ৰাজতান্ত্ৰিক, বি নম্বৰ গণতান্ত্ৰিক, চি নম্বৰ একনায়কত্ববাদী, ডি নম্বৰ এটাও নহয়। উত্তৰ হৈছে বি নম্বৰ গণতান্ত্ৰিক।